বিয়া পাতিলো ওচৰত আৰু বেলেগ একো ৰাস্তাই নাছিল মই যে তোমালোকক দুখ দিছো মই যি কৰিছো সেয়া ভুল তোমালোকে মোক লৈ যিমান সপোন দেখিছিলা সকলো ভাঙি পেলাই কি অৱস্থা হ'ব মই বুজাম ইমান ডাঙৰ আঘাত দিয়াৰ পাছত তুমি তেওঁক কি বুজাবা তুমি ভবাৰ দৰে কথাবোৰ ইমান সহজ নহয় তুমি অন্তত এবাৰ আমাক কথাবোৰ জনাব পাৰিলাহেঁতেন আমি নিজে তোমাৰ বিয়া পাতি দিলোহেঁতেন দরজা খুলিবলৈ গৈ খুৰী এৰা নাইকিয়া হল যে প্ৰীতম আহিছে নে বেলেগ কোনোবা আহিছে এই সময়ত আৰু বেলেগ কোন আহিব তহঁতে খাচোন মই চাই আহিছো
কি হৈছে প্ৰীতম? এওঁ কোন? কি হ'ল? তই একো নকৱ যে? প্ৰীতমে বিয়া পাতিলে। নিজেই ল'ব পৰা হলি যেতিয়া তোৰ জীৱনত আমাৰ কি প্ৰয়োজন আছে? বুজিছো
সকলো বুজিছো। আমাৰ কথা যদি এবাৰ ভাবিলিহেঁতেন, তেনেহলে আমাক নজনোৱাকৈ ইমান ডাঙৰ সিদ্ধান্ত এটা কেতিয়াও নললিহেঁতেন। জনোৱাৰো প্ৰয়োজনবোধ নকৰিলি নহয়। মোৰ বাবে তেওঁ এনেকুৱা এটা সিদ্ধান্ত ল'ব লগা হ'ল। প্ৰীতম আৰু মোৰ সম্পৰ্কটো কথা পাপাই গম পাইছিল। তাৰপিছত পাপাই মোৰ এংগেজমেণ্ট বেলেগৰ লগত ফিক্স কৰিলে আৰু পাপাৰ কথা মই নুশুনাৰ বাবে মোক ঘৰ এৰি আহিবলৈ বাধ্য কৰালে। পৰিস্থিতিত মই অকলে কলে যাম। এজনী ছোৱালীৰ পিতৃ হিচাপে ভাবো। সেই সময়ত প্ৰীতমে মোক অকলশৰে এৰি দিয়াটো উচিত হ'লহেঁতেন জানো। তাৰ পিছতো যদি আমি ভুল কৰিছো বুলি আপোনালোকে ভাবে, তেনেহলে মই ইয়াৰ পৰা গুচি যাবলৈ সাজু আছো। পৰিস্থিতিৰ বাবে কেৱল ময়ে দায়ী। বোৱাৰীক ভিতৰলৈ লৈ যা। মই জানিছিলো তোমালোকে আমাক ক্ষমা কৰি দিবা। ভিতৰলৈ লৈ যোৱা।
হাবু